আজিৰ এই ভিডিঅ'টিত মানৱ বন্দনা কবিতাটিৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰিম। মানৱ বন্দনা কবিতাটিৰ মূল ভাৱ লিখা। মানৱ বন্দনা কবিতাটিৰ মূল ভাৱ। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতাৰ সংখ্যা সৰহ নহয় যদিও গুণগত আৰু ঐতিহাসিক মূল্যৰ ফালৰ পৰা তেওঁৰ কবিতাসমূহ চিৰস্মৰণীয়। প্ৰতিমা আৰু দিন বৰাগী তেওঁৰ উল্লেখযোগ্য দুখন কবিতাপুথি। বিশিষ্ট ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা এটি বিশিষ্ট মানৱতাবাদী কবিতা। ইয়াত কবিৰ মানৱ প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন পোৱা যায়। মানৱ বন্দনা কবিতাটিত কবিয়ে মানৱৰ চল চাতুৰিৰ বিপৰীতে বিৰাট মানৱ সত্তাৰ চিত্ৰ অংকিত কৰিছে। তেওঁৰ মতে মানুহ মায়াময় আৰু ভ্ৰান্তিময়। এই পৃথিৱীলৈ মানুহ অবিৰাম গতিত আহিছে আৰু গৈছে, অৰ্থাৎ সদায় বহুত মানুহৰ জন্ম হৈছে আৰু মৃত্যু হৈছে। মানুহৰ এই প্ৰবাহ চিৰন্তন। সেয়ে কবিয়ে মানৱক অনুৰোধ কৰি ক'ব খুজিছে যে এই পৃথিৱীত মানুহে জন্মগ্ৰহণ কৰি মানৱীয় কৰ্মৰে নিজৰ জীৱনটো উটুৱাই দিব লাগে। মানুহৰ প্ৰতি মৰম চেনেহ আদি সহানুভূতিৰ ভাৱ পোষণ কৰাই মানুহৰ প্ৰকৃত ধৰ্ম। মানুহেই মানুহৰ শ্ৰেষ্ঠ সংগ। স্বৰ্গতকৈও অধিক প্ৰিয় পৃথিৱীখনেই মানুহৰ নিজা ঘৰ। সেয়ে কবিয়ে মানৱৰ জয়গান গাই মানুহেই যে মানুহৰ প্ৰকৃত দেৱতা সেই কথা ব্যক্ত কৰি মানৱ সেৱাই শ্ৰেষ্ঠ সেৱা বুলি ক'ব বিচাৰিছে। তেওঁৰ মতে মানুহৰ বাহিৰে আন কোনো উপাস্য দেৱতা এই পৃথিৱীত নাই। সেয়েহে যৎ কৰুণাস্তি মানুহৰ পূজা কৰা উচিত। কবিতাটোৰ জৰিয়তে কবিয়ে মানৱক দেৱতাৰ শাৰীলৈ উন্নীত কৰাই মানৱৰ জয়গান গাইছে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাপৰ, এই যে পৃথিৱী স্বৰ্গতকৈ অধিক মানুহৰ নিজাতি ঘৰ। উপৰোক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ অন্তৰ্গত বিশিষ্ট ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বিৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। এই কবিতাফাকিৰ জৰিয়তে কবিয়ে মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছে। এই পৃথিৱীত জন্মগ্ৰহণ কৰি মানুহে মানুহৰেই হেয় জ্ঞান কৰে। উচ্চ নীচ, ধনী দুখীয়া এইবোৰৰ ভেদাভেদ কৰি ইজনে সিজনক চিনি নাপায়। মাথো নিজৰ উন্নতিৰ কথাকেই ভাবি আনক মনোকষ্ট দিবলৈও কুণ্ঠাবোধ নকৰে। এই পৃথিৱীত জন্মগ্ৰহণ কৰি মানুহৰ লগ সংগত অবিহনে মানুহৰ জীৱনত আন কোনো অৰ্থ নাই। অৰ্থাৎ সমাজখনেই মানুহৰ সবাতোকৈ শ্ৰেষ্ঠ, কাৰণ মানুহ সমাজপ্ৰিয়। এই পৃথিৱীখনেই স্বৰ্গতকৈও অধিক মানুহৰ নিজাতি ঘৰ। ইয়াৰ বাহিৰে মানুহৰ আন স্থায়ী ঘৰ নাই। ৩ নম্বৰতে দিয়া আছে মানৱ বন্দনা কবিতাটিত কবিৰ মানৱ প্ৰেমৰ কেনে নিদৰ্শন পোৱা যায় আলোচনা কৰা। উত্তৰ: প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে তেওঁৰ মানৱতাবাদী কবিতা মানৱ বন্দনাত মানৱৰ জয়গান গাইছে। তেওঁ মানৱৰ মাজতেই এক বিৰাট সত্তা উপলব্ধি কৰিছে। চল চাতুৰিৰে ভাৰাক্ৰান্ত এই পৃথিৱীখনৰ বিপৰীতে কবিয়ে এখন সুন্দৰ পৃথিৱীৰ কল্পনা কৰিছে, যি পৃথিৱীলৈ অৱধাৰিতভাৱে অহৰহ মানুহৰ আগমন হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব। সেয়েহে কবিয়ে ক'ব বিচাৰিছে যে আপুৰুগীয়া সম্পদ জ্ঞানৰ অধিকাৰী মানৱে মানৱীকৰণ কৰি নিজৰ জীৱনটো উটুৱাই দিয়াটোৱেই মানৱ জীৱনৰ শ্ৰেষ্ঠ পূজা। নৰনাৰায়ণ পূজাৰ দ্বাৰা মানুহে পৃথিৱীক স্বৰ্গতকৈও অধিক ওপৰলৈ তুলিব পাৰে। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাত্যৰ্ঘলৈ জয় জয় মানৱদেৱ। কবিৰ মতে এই বিশ্ব ব্ৰহ্মাণ্ডত মানুহেই সকলোতকৈ শ্ৰেষ্ঠ দেৱতা। সেয়েহে সকলোৱে একতাৰ এনাজৰীৰে ভাতৃত্বৰ দোলেৰে বান্ধ খাই ইজনে সিজনক মৰম চেনেহ শ্ৰদ্ধা কৰিব লাগে বুলি কৈছে। এই পৃথিৱীখনেই মানুহৰ
শ্ৰেষ্ঠ ঘৰ। মানুহেই মানুহৰ প্ৰকৃত দেৱতা। কবিৰ দৃষ্টিত আন কোনো উপাস্য দেৱতা এই পৃথিৱীত নাই। সেয়েহে কবিয়ে প্ৰাপ্য অৰ্ঘ্যলৈ মানুহৰ পূজা অৰ্চনা কৰিবলৈ মানৱক অনুৰোধ কৰিছে। কবিতাটিৰ মাজেৰে কবিৰ মানৱ প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন পোৱা যায়। 4 নম্বৰ প্ৰশ্নত দিয়া আছে যে এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। কবিয়ে কিয় কি প্ৰসংগত এনেদৰে কৈছে? কবিয়ে ইয়াৰ দ্বাৰা মানুহক কি উপদেশ দিব খুজিছে? উত্তৰ: এই পৃথিৱীত জন্মগ্ৰহণ কৰি মানুহে মানৱীয় কৰ্মৰে নিজৰ জীৱন অতিবাহিত কৰে। মানুহৰ প্ৰতি মৰম চেনেহ আদি সহানুভূতিৰ ভাৱ পোষণ কৰাই মানুহৰ প্ৰকৃত ধৰ্ম। এই মানৱী ধৰ্ম পালন কৰি পৃথিৱীতে সুখ স্বাচ্ছন্দ্যপূৰ্ণ জীৱন অতিবাহিত কৰিব পাৰি। তাকে নকৰি উচ্চ নীচ ধনী দুখীয়া আদি ভেদাভেদ কৰি আনক মনোকষ্ট দি সুখত থকাৰ স্বত্ত্বেও মানসিক অশান্তি ভুগিব লগা হয়। গতিকে সকলোকে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিব লাগে। পৃথিৱীখনেই মানুহৰ স্বৰ্গতকৈ প্ৰিয় নিজা ঘৰ। মানুহেই মানুহৰ শ্ৰেষ্ঠ সম্পদ। সেয়ে কবিয়ে পৃথিৱীখন স্বৰ্গতকৈও অধিক মানুহৰ নিজাপি ঘৰ বুলি মত পোষণ কৰিছে আৰু মানৱৰ জয়গান গাই জীৱন অতিবাহিত কৰিবলৈ মানুহক অনুৰোধ কৰিছে। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। ভাল লাগিলে লাইক কৰিবা আৰু কিবা অসুবিধা থাকিলে কমেণ্টত সুধিবলৈ নাপাহৰিবা। ধন্যবাদ।